हेलो एवरीवन नमस्कार मैं रश्मि आपनालोকক पुनरबार स्वागतम जनाइছো मोर चेनेলৰ অন্য এটা ভিডিঅ'লৈ আশা কৰো আপোনালোক সকলো ভালেই আছে আজি পুনৰ আহিছো আপোনালোকৰ মাজলৈ এটা নতুন ৰেচিপি ভিডিঅ'লৈ আৰু আজি মই বনাইছো কুমুৰা আৰু হাঁহৰ মাংস তেনেহলে ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োৱা হওক মইনো কেনেকৈ বনাইছো হাঁহৰ মাংস প্ৰথমে মই কেৰাহীখন গৰম হ'বলৈ দি কেৰাহীখনত অলপ মিঠাতেল দি দিছো আৰু তেলখিনি গৰম হোৱাত মই অকনমান চেনি দি দিছো তাৰ পাছত এখিলা তেজপাত দিছো আকৌ কাটি লোৱা পিয়াজ দুটা দি দিছো এতিয়া মই হালধি দি দিছো লগতে আৰু এবাৰ গুটেইখিনি ভালকৈ লৰাই লৈ তাতে মই এতিয়া মাংসখিনি দি দিছো মাংসখিনিও এবাৰ ভালকৈ লৰাই লৈছো আৰু এতিয়া মই মাংসখিনিত নিমখ দি দিছো আপোনালোকে আপোনালোকৰ সোৱাদ অনুসৰি নিমখ দিব আৰু এতিয়া ঢাকনিখন লগাই দিছো মাংসত মই কুমুৰা আলু একেলগে কাটি লৈছো এয়া কুমুৰা আৰু আলু আৰু হেইফালে বিলাহী দুটা কাটি লৈছো এতিয়া এয়া দেখিছেনে মাংসখিনি লৰাই লৰাই বনাই আছো আৰু এতিয়া মই তাতে অলপ নহৰু আৰু আদা দি দিছো থেতেলিয়াই লোৱা গুটেইখিনি আকৌ এবাৰ ভালকৈ লৰাই ঢাকনিখন লগাই দিছো আৰু এতিয়া মই কাটি লোৱা আলু আৰু কুমুৰা কেইডখৰ দি দিছো লগতে আৰু অকনমান মিট মছলা দিছো আকৌ এবাৰ ভালকৈ গুটেইখিনি লৰাই লৈ আকৌ ঢাকনি লগাই দিছো মাংস বনালে মই মছলা খুব কমকে ব্যৱহাৰ কৰো কাৰণ মাহতে পাপাহতে মছলা বৰ বেছিকৈ খাই ভাল নাপায় আলহী আহিলেহে মছলা বেছিকৈ দিও আৰু এতিয়া মই বিলাহী দি দিছো লগত আকৌ এবাৰ ভালকৈ গুটেইখিনি লৰাই লৈ ঢাকনি লগাই দিছো এনেকৈ লৰাই লৰাই বনাই আছো আৰু মাজতে আকৌ এবাৰ মই পানী দিয়াৰ আগে আগে নহৰু আৰু আদা থেতেলিয়াই লোৱা অকনমান দি দিছো আকৌ ভালকৈ গুটেইখিনি লৰাই লৈ আকৌ ঢাকনি লগাই দিছো আৰু এতিয়া মই এটা গোল গোলকৈ কাটি লৈছো পিয়াজ দি দিছো আকৌ এবাৰ গুটেইখিনি ভালকৈ লৰাই লৈ ঢাকনি লগাই দিছো আকৌ এতিয়া মই মিহি মিহিকৈ কাটি লোৱা অলপ ধনিয়া দি দিছো আকৌ এবাৰ গুটেইখিনি লৰাই লৈ এতিয়া মই ইয়াতে পানী দি দিছো অলপ গ্ৰেভি টাইপত খাম সেই কাৰণে অকনমান পানী ব্যৱহাৰ কৰিছো আৰু এনেকৈ ঢাকনি লগাই লৰাই লৰাই বনাব মাংসটো খাবলৈ তেতিয়া বেছি ভাল হয় আৰু যেতিয়া জুইত বনাইছো জুইটো ফ্লেমটো কমাই থওঁ বুলি কলেও কমাই থব নোৱাৰে সেই কাৰণে এনেকৈ ঘনাই ঘনাই লৰাই লৰাই বনালো আৰু এইখিনি হৈ গল পানীও কমি আহিলে এয়া মোৰ মাংস ৰেডি হল খাব পৰা হৈ গল যদি ভিডিওটো চাই ভাল পালে ভিডিওটো লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু যিসকলে নতুনকৈ চেনেলটো চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব